নমস্কাৰ, মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকে যাতে ঘৰতে থাকি জ্ঞান লাভ কৰিব পাৰে তাৰ বাবে গণিত বিষয়ৰ গণিত পাঠ্যপুথিৰ কিছু বিষয় আলোচনা কৰি তেওঁলোকৰ মাজলৈ আগবঢ়াইছিলোঁ। যিহেতু লকডাউন বৃদ্ধি হৈ গৈছে আৰু বিদ্যালয়সমূহ খোলা নাই, গতিকে আজি আকৌ মই কিছু বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আলোচনাৰ মাজলৈ আগবাঢ়োঁ। এতিয়া আমি আলোচনা কৰিবলৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ উপপাদ্য 6.6 পৰীক্ষাত কেতিয়াবা আহি থাকে। তৰংগ শৰ্মা উপপাদ্য 6.6 কি কৈছে, দুটা সদিশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুবাহৰ অনুপাতৰ বৰ্গৰ সমান। মানে যদি ত্ৰিভুজ দুটা সদিশ হয়, যিকোনো দুটা ত্ৰিভুজ, তেতিয়াহ'লে সিহঁতৰ বাহুবিলাকৰ বৰ্গৰ অনুপাতৰ সৈতে সমান হয়। সেইটো আমি প্ৰমাণ কৰিব লাগে। আমি ইয়াত এনেকৈ লিখি ল'বা, ABC আৰু PQ দুটা সদিশ ত্ৰিভুজ দিয়া আছে। ABC আৰু PQ দুটা সদিশ ত্ৰিভুজ প্ৰমাণ কৰিব লাগে। যে কি প্ৰমাণ কৰিব লাগে কিতাপত দিয়া আছে, এইটো এৰিয়া মানে দিয়া আছে। এৰিয়া স্মল ফৰ্মত দিয়া আছে। এৰিয়া ABC PQR সিহঁতৰ কালিৰ অনুপাত সিহঁতৰ বাহুবিলাকৰ AB বাই অনুৰূপ বাহুবিলাকৰ AB বাই AB অনুৰূপ কি হ'ব PQ বৰ্গৰ অনুপাতৰ সৈতে সমান। BC লগত কি হ'ব QR হোল স্কোৱাৰ প্লাছ AC লগত কি হ'ব PR হোল স্কোৱাৰ। প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিম, এইখিনি লিখি ল'বা। প্ৰমাণ কৰিব যাওঁতে অংকন আহিব। অংকন কি আহিব, যিহেতু কালি বুলি কৈছে, কালি বুলি ক'লে ত্ৰিভুজৰ কালি কি হয়, ভূমি পূৰণ উন্নতি। গতিকে এডাল ভূমি আৰু উন্নতিডাল অংকন কৰি ল'ব লাগিব। এটা অংকন আহিব, ইয়াত অংকন লিখিবা। অংকনটো যেতিয়া কৰিবা লিখিব লাগিব AM পাৰপেণ্ডিকুলাৰ BC আৰু AM পাৰপেণ্ডিকুলাৰ QR অংকন কৰা হ'ল। বা উন্নতি অংকন কৰা হ'ল। পাৰপেণ্ডিকুলাৰ মানে উন্নতি নহয় জানো, উন্নতিডাল কি হয় লম্ব হয়, সেইকাৰণে লম্ব লিখি, এইটো লম্ব চিন বোলে হ'ল। এতিয়া আমি কালি উলিয়াম। এতেকে প্ৰমাণ হৈ আছে, এতেকে ABC ত্ৰিভুজৰ কালি মানে এৰিয়া ABC স্মল ফৰ্মত লিখি কি হ'ব, আঠ পূৰণ ভূমি পূৰণ উন্নতি। ভূমি কোনডাল হয় BC আৰু উন্নতি কি AM, উন্নতি AM। আকৌ এৰিয়া যদি PQ উলিয়াওঁ, হাফ ইনটু কি হ'ব QR ইনটু PN হ'ল। সিহঁতৰ কালিৰ অনুপাতটো উলিয়াই লওঁ আমি, যিহেতু কালিৰ অনুপাত উলিয়াব লাগে। এতেকে এৰিয়া ABC ডিভাইডেড বাই এৰিয়া PQR কিমান হ'ব, অনুপাত কি কৰিলে হাফ ইনটু কি আহিব BC ইনটু AM, তাৰপিছত হাফ ইনটু কি আহিব QR ইনটু PN হ'ল। এইটো হোৱাৰ পিছত আমি কি কৰিম, তো হাফ কেঞ্চেল গ'ল। গতিকে এৰিয়া ABC ডিভাইডেড বাই এৰিয়া PQR ইকুৱেল টু কিমান থাকিলে BC ইনটু AM আৰু কি থাকিলে QR ইনটু PN। কিতাপত চাই যাবা আছে, এইটো থাকিলে হয় নাই, এইটো থাকিলে এইটো থকাটো ইয়াত মই আহি দিছোঁ। এইটো লিখি লওঁ, হাতটো ইয়াত এইটো থাকিব, পিছত দৰকাৰ হ'ব হ'ল। এইটো থাকিলে হয় নাই, এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰিব পৰা BC বাই PN PC বাই PN হ'ল। এইটো হোৱাৰ পিছত এতিয়া আমি ABM আৰু PQN দুটা ত্ৰিভুজ ল'ম হা, দুটা ত্ৰিভুজ ল'ম, এই দুটা ত্ৰিভুজ ল'ম। এতিয়া নাও লিখিব পৰা, নাও ABM আৰু PQN ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQNৰ পৰা কি ল'ম, পৰা এই কোণটোৰ লগত এই কোণটো সমান। কিয় সমান, কাৰণ ত্ৰিভুজ দুটা সদিশ আছিলে। কোণ B ইকুৱেল টু কোণ Q, কাৰণ ত্ৰিভুজ দুটা কি হয় সদিশ হ'লে কোণকেইটা কি হয় সমান হয়। তাৰপিছত এই কোণটোৰ লগত 90 ডিগ্ৰী হ'ব মানে কোণ M ইকুৱেল টু কোণ N, কিয় 90 ডিগ্ৰী।
এতেকে কোন কোন স্বীকাৰ্য মতে কি হ'ব ত্ৰিভুজ দুটা কি হ'ব সঠিক হ'ব নে এতেকে ত্ৰিভুজ এ বি এম সঠিক ত্ৰিভুজ কি হ'ব পি কিউ এন দুটা ত্ৰিভুজ সঠিক হ'ল কি কোন দুটা কোণ সমান হ'লে তৃতীয় কোণটো এনেও সমানেই হয় ত্ৰিভুজৰ গতিকে দুটা কোণ সমান হ'লে ত্ৰিভুজ হয় যদিহে ত্ৰিভুজ দুটা সঠিক হয় সিহঁতৰ বাহুবিলাক কি আহিব সমান অনুপাতত আহে গতিকে কি লিখিম এতেকে এ বি বাই পি কিউ ইকুৱেল টু এ এম বাই পি এন বি এনটো নালাগে সেইকাৰণে লোৱা নাই ত্ৰিভুজৰ এ বি বাই পি কিউ ইকুৱেল টু এ এম বাই পি এন হ'ল ল'লোঁ তো এইটো থাকক এইটো ইকুৱেশ্যনত থাকক এইটো ইয়াত কৰিম আমি এই দুটা থাকি গ'ল হ'ল তাৰপিছত কৰিম আমি কি কৰিম এতিয়া ত্ৰিভুজ এ বি চি সঠিক পি কিউ আৰ দিয়া আছিলে কি দিয়া আছে ত্ৰিভুজ এ বি চি সঠিক ত্ৰিভুজ কি দিয়া আছিলে পি কিউ আৰ দিয়া আছিলে গতিকে আমি ইয়াৰ পৰা কি পাম যদিহে দুটা ত্ৰিভুজ সঠিক হয় সিহঁতৰ বাহুবিলাক কি থাকে সমান অনুপাতত থাকে গতিকে এ বি বাই কি হ'ব পি কিউ এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু চি এ বাই আৰ পি হ'ল বা পি আৰ বা আৰ পি হ'ল এইটো ওলোৱাৰ পিছত এতিয়া আমি কি কৰিম এইটো আমি কি এ এম বাই পি এন কাৰ লগত সমান হ'ব এ বি বাই পি কিউ এতিয়া চোৱা এতিয়া আমি এইটো পালে এতিয়া চোৱা এইটোত গোটেই ভেলুখিনি আমি বহাব লাগিব এইটোত এ এম বাই পি এনৰ জেগাত কি বহাব লাগিব এ বি বাই পি কিউ আৰু বি চি বাই কিউ আৰ জেগাত কি বহাম এ বি বাই পি কিউ কাৰণ বি চি বাই কিউ আৰ লগত এ বি বাই পি কিউ আৰু এ এম বাই পি এন এ বি বাই পি কিউ ইয়াত বহাই দিম বি চি বাই কিউ আৰ এ এম বাই পি এন হ'ল আমি যদি এইখিনিতে কৰোঁ এটা ওলাব চাবা দেই এৰিয়া এ বি চি আৰু তলত আছে এৰিয়া পি কিউ আৰ কি আছিলে বি চি বাই কিউ আৰ পাৰ কৰি দিছোঁ হা এ এম বাই পি এন এতিয়া বি চি বাই কিউ আৰ জেগাত কি বহাম এ বি বাই পি কিউ আৰু এ এম বাই পি এনৰ জেগাত কি বহাম এ বি বাই পি কিউ এতিয়া এ বি কি হ'ব এ বি স্কোৱাৰ আৰু পি কিউ স্কোৱাৰ এতিয়া কি হ'ব এ বি বাই পি কিউ দুইটাতে স্কোৱাৰ আছে গতিকে হ'ল স্কোৱাৰ হ'ল এতিয়া এৰিয়া এ বি চি ডিভাইডেড বাই এৰিয়া পি কিউ আৰ কি হ'ল এ বি বাই পি কিউ হ'ল স্কোৱাৰ এতিয়া এইটোৰ লগত কি সমান বি চি সমান আৰু এইটোৰ লগত এ বি লগত বি চি এইটো এ বি বাই পি কিউৰ লগত বি চি বাই কিউ আৰ সমান আৰু তাৰপিছত এ বি বাই পি কিউৰ লগত চি এ বাই আৰ পি সমান গতিকে এইটো যদি সমান হয় ইয়াত এই দুটাও সমান হ'ব নাই গতিকে আমি ইয়াত লিখিব পাৰোঁ ছবিটো মই দিছোঁ মই এতিয়া চব হোৱাৰ পিছত এতেকে এৰিয়া এ বি চি ডিভাইডেড বাই এৰিয়া পি কিউ আৰ ইকুৱেল টু কি লিখিব পাৰোঁ এ বি বাই পি কিউ হোল স্কোৱাৰ ইকুৱেল টু এই লগত কি সমান এই দুটা সমান নহয় লগতো আহি যাব বি চি বাই কিউ আৰ হোল স্কোৱাৰ ইকুৱেল টু চি এ বাই আৰ পি হোল স্কোৱাৰ এইটোৱে প্ৰমাণ কৰিবলৈ কৈছিলে এই দুটা সঠিক ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ বাহুবিলাকৰ বৰ্গৰ অনুপাতৰ সমান গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ তোমালোকে চাবা আজিলৈ ধন্যবাদ